নমস্কাৰ। আজি আমি পঢ়িম দশম শ্ৰেণীৰ লং ৱাক টু ফ্ৰীডম ইংলিছৰ লেচন 2 অসমীয়া ভাঙনি বিফৰ ইউ ৰিড পঢ়াৰ আগতে এপাৰ্টিট ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেট পিপুল একৰ্ডিং টু দিয়াৰ ডেছ। এপাৰ্টিট মানে হৈছে বন্যবহিৰ্ম, ইজ মানে হয়, পলিটিকেল চিষ্টেম মানে হৈছে ৰাজনৈতিক ব্যৱস্থা, ডেট ছেপাৰেট মানে হৈছে পৃথক কৰা, পিপুল মানে হৈছে মানুহ, একৰ্ডিং টু মানে অনুসৰি, দিয়াৰ মানে সিহঁতৰ, ৰেছ মানে বন্য। এপাৰ্টিট ইজ এ পলিটিকেল চিষ্টেম, বন্যবহিৰ্ম হৈছে এটা ৰাজনৈতিক ব্যৱস্থা, ডেট ছেপাৰেট যিটোৱে পৃথক কৰে পিপুল মানুহক, একৰ্ডিং টু দিয়াৰ ৰেছ মানে মানুহৰ বৰ্ণ অনুসৰি। এপাৰ্টিট মানে বন্যবহিৰ্ম হৈছে এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থা যিয়ে মানুহক বৰ্ণ অনুসৰি পৃথক কৰে। কেন ইউ চে তুমি ক'ব পাৰিবানে? হুইচ অফ দ্য থ্ৰী কাণ্ট্ৰিজ, তিনিটা দেশৰ ভিতৰত কোনটো, নেম বিলো মানে হৈছে তলত, নেম মানে নাম, বিলো হেড চাচ এ পলিটিকেল চিষ্টেম, চাচ মানে তেনেকুৱা পলিটিকেল চিষ্টেম, তেনেকুৱা ৰাজনৈতিক ব্যৱস্থা, আনটিল এভৰি ৰিচেণ্টলি শেহতীয়াকৈ। তুমি ক'ব পাৰিবানে শেহতীয়াকৈ এই তিনিটা দেশৰ ভিতৰত কোনটোৰ তেনেকুৱা ৰাজনৈতিক ব্যৱস্থা আছিলে? 1 নম্বৰ অপশ্যনত দিয়া আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা, 2 নম্বৰ অপশ্যনত দিয়া আছে সাউথ আফ্ৰিকা, 3 নম্বৰত অষ্ট্ৰেলিয়া। এনচাৰটো হ'ব সাউথ আফ্ৰিকা। পিছৰ পেৰাগ্ৰাফটো দিছে, হেভ ইউ হিয়াৰ্ড অফ নেলছন মেণ্ডেলা, তুমি নেলছন মেণ্ডেলাৰ বিষয়ে শুনিছানে? হিয়াৰ্ড মানে হৈছে শুনা। মেণ্ডেলা এণ্ড ইজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মেণ্ডেলা যিখন মানে পাৰ্টি আছিল এই পাৰ্টিটোৰ নাম হৈছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। তুমি নেলছন মেণ্ডেলাৰ বিষয়ে শুনিছানে? আৰু মেণ্ডেলাৰ আফ্ৰিকান কংগ্ৰেছৰ বিষয়ে শুনিছানে? স্পেণ্ড এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্টিট, স্পেণ্ড মানে কটাইছে, লাইফ টাইম গোটেই জীৱন, ফাইটিং যুদ্ধ, এগেইনষ্ট বিৰুদ্ধে, এপাৰ্টিট মানে বন্যবহিৰ্ম। তুমি মেণ্ডেলাৰ বিষয়ে আৰু মেণ্ডেলা পলিটিকেল পাৰ্টিৰ বিষয়ে শুনাইছেনে? যিয়ে কি কৰিছিল, লাইফ টাইম এপাৰ্টিট মানে বন্যবহিৰ্মৰ বিৰুদ্ধে যুঁজ কৰি পাৰ কৰিছিল। মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন মানে হৈছে জেল, মেণ্ডেলাই 30 বছৰ জেলত আছিলে। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যন, ফাইনেলি মানে অৱশেষত, ডেম'ক্ৰেটিক ইলেকশ্যন মানে গণতান্ত্ৰিক নিৰ্বাচন, ৱেৰ হেল্ড অনুষ্ঠিত হৈছিল ইন সাউথ আফ্ৰিকা ইন 1994, অৱশেষত 1994ত সাউথ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল। এণ্ড মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন, আৰু মেণ্ডেলা কি হৈছিলে, প্ৰথম ব্লেক প্ৰেছিডেণ্ট, কৃষ্ণাংগ সভাপতি, নিউ নেশ্যন, এই জাতিটোৰ নিউ নেশ্যন মানে কৃষ্ণাংগ সভাপতি হৈছিলে। মানে আফ্ৰিকা দেশৰ নেলছন মেণ্ডেলা কি হৈছিলে, প্ৰথম ক'লা ৰঙৰ মানে ব্লেক প্ৰেছিডেণ্ট হৈছিলে। ইন দিছ এক্সট্ৰেক্ট ফ্ৰম হিজ অট'বায়োগ্ৰাফি, তেওঁৰ অট'বায়োগ্ৰাফিৰ পৰা, অট'বায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী, যিয়ে মানে নিজৰ জীৱনী নিজে লিখে, আৰু বায়োগ্ৰাফি হৈছে জীৱনী যিয়ে মানে আনৰ বিষয়ে লিখে। লং ৱাক টু ফ্ৰীডম, মেণ্ডেলা যিখন আত্মজীৱনী আছিল সেইটোৰ নাম আছিল লং ৱাক টু ফ্ৰীডম। মেণ্ডেলা স্পীক এবাউট হিজ হিষ্টৰিক অকেশ্যন, মেণ্ডেলাই কি কৈছে, ঐতিহাসিক ঘটনাৰ বিষয়ে তাত কৈছে। দ্য ইনগ্ৰেশ্যন, কেন ইউ গেছ হোৱাট দ্য অকেশ্যন মাইট বি, অকেশ্যন মানে অনুষ্ঠান, তুমি কেন ইউ গেছ তুমি অনুমান কৰিব পাৰিবানে, মানে তেনেকুৱা কি অনুষ্ঠান আছিলে? চেক ইউৰ গেছ উইথ দিছ নিউজ, মানে চেক কৰিব দিছে, চেক ইউৰ নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10 May 1994, 10 May এখন বাতৰি কাকত প্ৰকাশ, এই বাতৰি কাকতত মেণ্ডেলাৰ বিষয়ে কিছুমান কথা লিখা আছে। মেণ্ডেলা বিকাম সাউথ আফ্ৰিকান ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট, মেণ্ডেলাই সাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেছিডেণ্ট হৈছিলে। পেৰাগ্ৰাফটো দিয়া আছে, নেলছন মেণ্ডেলা হেজ বিকাম সাউথ আফ্ৰিকা ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট, নেলছন মেণ্ডেলাই সাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক প্ৰেছিডেণ্ট হৈছে। আফটাৰ পিছত মোৰ দেন 3 centuries হোৱাইট ৰুল, মানে 300 বছৰ পিছত মেণ্ডেলাই সাউথ আফ্ৰিকাৰ প্ৰথম প্ৰেছিডেণ্ট হৈছে। আৰু ইয়াত লিখিছে যে 3 countries of হোৱাইট ৰুল মানে হৈছে বগা মানুহ, মানে কি হৈছিলে, সাউথ আফ্ৰিকা কাণ্ট্ৰিখনত বগা মানুহৰ দ্বাৰা শাসন চলোৱা হৈছিলে, ক'লা মানুহক মানে বহুতো মৌলিক প্ৰয়োজনৰ পৰা বঞ্চিত ৰখা হৈছিলে। সেইবাবে কৈছে যে বহুত 300 বছৰ বগা মানুহে ৰাজত্ব কৰাৰ পিছত ক'লা মানুহ এজন কি হৈছিলে, প্ৰেছিডেণ্ট হৈছিলে। মিষ্টাৰ মেণ্ডেলা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মানে মেণ্ডেলা যিখন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আছিলে
পাৰ্টি ওন 252 অফ দ্য 400 ছিট মানে কি হৈছিলে আফটাৰ মেণ্ডেলা যিখন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে ওন মানে জিকিছিল 250 ছিট জিকিছিল 400 মানে 400 ছিটৰ ভিতৰত 250 ছিট জিকি সিহঁতে চৰকাৰ বনাইছিল ইন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন অফ দ্য চাউথ আফ্ৰিকা হিষ্টৰী মানে চাউথ আফ্ৰিকাৰ ইতিহাসত দক্ষিণ আফ্ৰিকাৰ ইতিহাসত মেণ্ডেলাৰ পাৰ্টিয়ে 400 ছিটৰ ভিতৰত 252 ছিট জিকি চৰকাৰ গঠন কৰিছিলে দ্য ইনিগ্ৰেশ্যন চেৰিমনি টুক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিং আৰু দ্য ইনিগ্ৰেশ্যন অনুষ্ঠানটো চেৰিমনি টুক প্লেচ লোৱা হৈছিলে বা অনুষ্ঠিত হৈছিলে দ্য ইউনিয়ন বিল্ডিং এম্পি থিয়েটাৰ যে ইন পিটৰিয়াৰ এম্পি থিয়েটাৰৰ ইউনিয়ন বিল্ডিঙত এটেণ্ডেড মানে যোগদান কৰিছিল বাই পলিটিচিয়ান মানে বহুতো ৰাজনীতিবিদ এণ্ড ডিগনিটিছ আৰু বহুতো সন্মানীয় ব্যক্তি ডিগনিটি মানে সন্মান এণ্ড ফ্ৰম মোৰ দেন 140 কাণ্ট্ৰিজ মানে 140খন দেশৰ উপৰিও বহুতো দেশৰ মানুহে এইখন অনুষ্ঠানত যোগদান কৰিছিল এৰাউণ্ড দ্য ৱৰ্ল্ড মানে বিশ্বৰ চাৰিওফালে এৰাউণ্ড মানে চাৰিওফালে অল মানে হৈছে বিশ্ব নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড নেভাৰ এগেইন মানে আৰু কেতিয়াও পুনৰ উইল দিছ বিউটিফুল লেণ্ড নহ'ব আৰু এনেকুৱা ধুনীয়া এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন ওৱান বাই আনাডাৰ অপাৰেশ্যন মানে হৈছে এজনৰ ওপৰত আনজন হেঁচা প্ৰয়োগ কৰা মানে বগা মানুহ যে ক'লা মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছিল মেণ্ডেলাই তেওঁৰ মানে মিটিংখনত কৈছে যে নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপিৰিয়েঞ্চ যে এনেকুৱা এক্সপিৰিয়েঞ্চ আৰু কেতিয়াও নহ'ব দ্য অপাৰেশ্যন যে মানে বগা মানুহে আৰু ক'লা মানুহৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিব ছেট নেলছন মেণ্ডেলা ইন হিজ এড্ৰেছ যিটো নেলছন মেণ্ডেলাই তেওঁৰ এড্ৰেছ বা তেওঁৰ অনুষ্ঠানত কৈছিল জুবলিয়েণ্ট চিনছ অফ দ্য ষ্ট্ৰিটছ মানে হৈছে ৰাস্তা জুবলিয়েণ্ট চিনছৰ ৰাস্তাত পিটৰিয়া ফলোড দ্য চেৰিমনি উইথ ব্লেকছ হোৱাইটছ এণ্ড কালাৰিং চেলিব্ৰেটিং টুগেডাৰ মেণ্ডেলা যেতিয়া মানে কি হৈছিলে সভাপতি হৈছিলে হোৱাৰ পিছত কি হৈছিলে জুবলিয়েণ্ট চিনৰ ৰাস্তাত পিটৰিয়াৰ তাত বহুতো মানুহ গোট খাইছিলে সেই মানুহবিলাক মিটিঙত আহিছিলে সেই মানুহবিলাক কোনোবা বগা আছিলে কোনোবা ক'লা আছিলে আৰু কোনোবা বিভিন্ন ৰঙৰ আছিলে টুগেডাৰ মানে হৈছে একেলগে তাত গোট খাইছিলে মোৰ দেন 1 লাখ সাউথ আফ্ৰিকান মেন তাত 1 লাখ সাউথ আফ্ৰিকান মেন আহিছিলে এণ্ড ওমেন আহিছিলে এণ্ড চিলড্ৰেন আৰু ল'ৰা ছোৱালীহঁত আহিছিলে অফ দ্য ৰেচেছ চেং এণ্ড ডান্স উইথ সকলোৱে আনন্দৰে কি কৰিছিলে ৰেচ কৰিছিলে আৰু ডান্স কৰিছিলে 10th মে মানে মে মাহৰ 10 তাৰিখ ড্ৰোন ৰাতিপুৱা ব্ৰাইট এণ্ড ক্লিয়াৰ উজ্জ্বল আৰু স্পষ্ট আছিলে 10 মে দিনাখন উজ্জ্বল আৰু স্পষ্ট আছিলে ফৰ দ্য ফাৰ্ষ্ট ফিউ ডেজ মানে কেইদিন ধৰি আই হেড বিন মই আছিলোঁ প্লেজেণ্টলি আনন্দমনে বিছাইড আগৰি বাই ডিগনিটিছ সন্মানীয় ব্যক্তি যোৱা কেইদিন ধৰি মই আনন্দমনে সন্মানীয় ব্যক্তিৰ দ্বাৰা আগৰি আছিলোঁ এণ্ড আৰু অল লিডাৰ্ছ বিশ্ব লিডাৰবোৰ হুৱেৰ কামিং যি আহিছিলে টু পে দিবলৈ দিয়াৰ ৰেচপেক্ট সিহঁতৰ সন্মান বিফৰ দ্য ইনিগ্ৰেশ্যন মানে অনুষ্ঠানটোৰ আগত বিশ্ব লিডাৰবোৰ যি আহিছিলে মোক সন্মান জনাবলৈ মেণ্ডেলাই উল্লেখ কৰিছে দ্য ইনিগ্ৰেশ্যন যিটো ইনিগ্ৰেশ্যন হৈছিলে হ'ব দ্য লাৰ্জেষ্ট গেডাৰিং সকলোতকৈ ডাঙৰ গেডাৰিং মানে গোট খোৱা ইভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ অন চাউথ আফ্ৰিকান চইল মানে চাউথ আফ্ৰিকাৰ মাটিত মানে এনেকুৱা আগতে বিশ্বৰ লিডাৰবোৰ অহা নাছিলে আৰু এতিয়া মানে যেতিয়া মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈছে তেতিয়াৰ পৰাই কি হৈছিলে মানে বিশ্ব লিডাৰবোৰ আহিব ধৰিছে আৰু তেওঁলোকে আহি মেণ্ডেলাক সন্মান জনাইছে দ্য চেৰিমনি মানে অনুষ্ঠান টুক প্লেচ লৈছিলে ইন দ্য লাভলি চেনষ্টন মানে হৈছে শিলা যি মানে প্ৰাকৃতিকভাৱে বালিবোৰ গোট খাই শিলা গঠন হয় এম্পি থিয়েটাৰ হৈছিলে ফৰ্মেড বাই দ্য ইউনিয়ন বিল্ডিং ইন পিটৰিয়াত যিটো চেনষ্টনৰ দ্বাৰা বনোৱা হৈছিলে এম্পি থিয়েটাৰ বিল্ডিং তাতে কি হৈছিলে অনুষ্ঠানটো হৈছিলে ফৰ ডিকেডছ দশক ধৰি দিছ হেড বিন দ্য চিট অফ হোৱাইট চুপ্ৰিমেচি ফৰ দশক ধৰি এই মানে কি আছিলে চাউথ আফ্ৰিকাখন বগা মানুহৰ আধিপত্য বিস্তাৰত আছিলে মানে তেতিয়া ক'লা মানুহক কোনো মৌলিক প্ৰয়োজন বা কোনো অসুবিধা দিয়া নাছিলে সকলোতে বগা মানুহে বিস্তাৰ কৰি লৈছিলে এণ্ড নাও ইট ৱাজ দ্য চাইট অফ ৰেইনবো আৰু এতিয়া কি হৈছিলে এইটো এতিয়া যেনেকৈ ৰামধেনুৰ নিচিনা হৈছে গেডাৰিং মানে ৰামধেনুৰ নিচিনা গোট খাইছে ডিফাৰেণ্ট কালাৰ এতিয়া মানে হৈছে ডিফাৰেণ্ট কালাৰ বিভিন্ন
কালাৰৰ ৰঙৰ মানুহৰ দ্বাৰা কি হৈছে এইটো ইনষ্টল কৰা হৈছে সাউথ আফ্ৰিকাত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন হৈছে and the installation of South Africa's first democratic non-racial government মেণ্ডেলাই ইয়াৰ দ্বাৰা এইটো বুজাব বিচাৰিছে যে আগতে সাউথ আফ্ৰিকাখন বগা মানুহৰ আধিপত্য বিস্তাৰ আছিলে তেতিয়া কলা মানুহক একো সুবিধা প্ৰদান কৰা নাছিলে আৰু এতিয়া মেণ্ডেলাৰ যেতিয়া চৰকাৰ হৈছে তেতিয়া মানে বগা কলা সকলো মানুহে সমান সুবিধা লাভ কৰিছে বা লাভ কৰিব বুলি মেণ্ডেলাই এই কথাখিনি কৈছে অন দ্যাট লাভলি অটম ডে মানে শৰৎকালৰ সদিনা আই ৱাজ একম্পানী মানে হৈছে লগ দিয়া আই ৱাজ একম্পানীত মই লগ আছিলোঁ বাই মাই ডটাৰ জেনানী সদিনা মানে কি আছিলে শৰৎকালৰ মৰমিল দিনা মই মোৰ ডটাৰৰ লগত আছিলোঁ অন দ্য পডিয়াম মিষ্টাৰ ডি ক্লাৰ্ক ষ্টেডিয়ামত কি হৈছিলে মিষ্টাৰ ডি ক্লাৰ্ক যিজন আছিলে ৱাজ দ্য ফাৰ্ষ্ট চন মানে হৈছে শপত লৈছিলে ইন এ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট মানে ছেকেণ্ড ডেপুটি সভাপতি হিচাপে তেখেতে শপত লৈছিলে দেন